Good morning everyone. আজি নতুন আৰু এটা অংক লৈ আমি আহিছো খুব প্ৰয়োজনীয় অংক এইচএসএলসি পৰীক্ষাত ভালে কেইবাৰ আহিছে অংকটো হল 6.2 ৰ 9 নম্বৰ অংক গতিকে আপুনি যদিহে ভিডিওটো চাই আছে যাতে এই সময়ত লকডাউনৰ সময়খিনিত সকলো ছাত্ৰ ছাত্ৰীয়ে যাতে এই মোৰ এই ভিডিওটো পাব পাৰে সেই ব্যৱস্থাটো আপুনি দায়িত্ব লৈ কৰিব লাগিব আপুনি শেয়াৰ কৰিব লাইক এটা মাৰিব লগতে কমেন্টছত জনাব যে ভিডিওটো আসলতে কেনেকুৱা হ'ব লাগিছিল বা কেনেকুৱা কি ধৰণৰ কি বাকি আছে তো আমি আলোচনা আৰু আগলৈ নকৰো ডাইৰেক্ট স্টাৰ্ট কৰিছো 9 নম্বৰ এ বি সি ডি এটা ট্ৰেপিজিয়াম বুলি কৈছে এ বি আৰু সি ডি সমান্তৰাল তো আমি এটা ট্ৰেপিজিয়াম অংকন কৰিম প্ৰথমতে ট্ৰেপিজিয়াম কি হয় ট্ৰেপিজিয়াম হল এনেকুৱা এটা চতুৰ্ভুজ যাৰ যিকোনো এজোৰ বাহু বিপৰীত বাহু সমান্তৰাল ট্ৰেপিজিয়াম হল এনেকুৱা এটা কি চতুৰ্ভুজ যাৰ এক জোড়া বিপৰীত বাহু সমান্তৰাল আমি ধৰি লম এ বি সি ডি আমি ধৰি লম সাপোজ এ বি সি ডি মই যেনেকৈ নামকৰণ কৰিছো তো ছাত্ৰ ছাত্ৰীসকলে এই নামকৰণটো কেতিয়াবা কি কৰি দিয়া ভুল কৰি দিব পাৰে মই এটো কি ওয়াইজ ক্লক ওয়াইজ মোৰ ৰোটেশনটো কি হৈছে ক্লক ওয়াইজ হৈছে মই ইয়াতে এ ধৰিছো ইয়াত বি ইয়াত এটো হল ক্লক ওয়াইজ কোনোবাই যদি ইচ্ছা কৰে এনেকৈ লিখিব পাৰিব এ বি সি ডি গতিকে হেতু কথা নাই আপোনালোকে জোৰ পৰা স্টাৰ্ট নকৰক কিয় যেটো শীৰ্ষবিন্দুৰ পৰা স্টাৰ্ট নকৰক কিয় ইয়াতো লিখিব পাৰে কোনোবাই এ বি সি ডি এনেকৈ লিখিব পাৰিব কথা হল ক্লক ওয়াইজ আৰু এন্টি ক্লক ওয়াইজ হ'ব লাগিব লগতে ইয়াত আৰু এটা কথা উল্লেখ আছে যে এ বি আৰু ডিসি সমান্তৰাল আমি হেনেকৈ মিলাই লৈছো যে এ বি আৰু ডিসি পৰস্পৰ কি হৈছে সমান্তৰাল হৈছে যে নহওক এতিয়া কৰ্ণৰ কথা কৈছে ইয়াৰ কৰ্ণ এসি এডাল কৰ্ণ আৰু এডাল কৰ্ণ বি ডি কৰ্ণ দুডালে পৰস্পৰ কি বিন্দুত ছেদ কৰিছে বুলি কৈছে অ বিন্দুত ছেদ কৰিছে এ বি সি ডি এটা ট্ৰেপিজিয়াম জি ট্ৰেপিজিয়ামৰ এ বি আৰু ডিসি বাহু পৰস্পৰ সমান্তৰাল এসি আৰু বিডি কৰ্ণই পৰস্পৰ কি বিন্দুত ছেদ কৰিছে অ বিন্দুত ছেদ কৰিছে এতিয়া প্ৰমাণ কৰিব লাগে যে এও বাই বিও ইজ ইকুৱেল টু সিও বাই ডিও এইখিনি আমি কি কৰিব লাগে আমাৰ টাৰ্গেট আমাক দিয়া আছে যিখিনি কথা তাৰ ওপৰত এতিয়া আমাক টাৰ্গেট দিছে যে এইখিনি আমি কৰি দেখুৱাব লাগে গতিকে আমি প্ৰথমতে আৰম্ভ কৰো আমি লিখিম দিয়া আছে এ বি সি ডি ট্ৰাপিজিয়ামৰ কি এ বি ইজ প্যারালাল টু সিডি বা ডিসি যেনেকে দিয়া আছে আমাক আমি ডিসি দিয়া আছে আমি হেদৰে লিখিম আৰু এটা কথা জনাই থও যে এটো ত্ৰিভুজ লেছন ইয়াৰ প্ৰত্যেকটো সিডি বা ডিসি এটো কিন্তু কমপ্লিকেটেড হয় যদে মদে আমি লিখিব নোৱাৰো যদে মদে লিখিলে আমাৰ ভুল হোৱাৰ চান্স আছে এ বি আৰু ডিসি সমান্তৰাল বুলি লিখিলো কি কৰ্ণ ইয়াৰ মানে কাৰ এই ট্ৰেপিজিয়ামটোৰ এসি আৰু বিডি কৰ্ণই এসি আৰু বিডি কৰ্ণই পৰস্পৰ মানে ও বিন্দুত কি কৰিছে ছেদ কৰিছে
প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে এইটো AO by BO is equal to CO by এইখিনি আমি এটা কি কৰিম প্ৰমাণ কৰিম তো আমি আৰম্ভ কৰো কেনেকৈ কি প্ৰমাণ কৰিব পৰা যায় আমি এটো চাম এইখিনি প্ৰমাণ কৰিবলৈ হলে আমাৰ এটা সৰু এটা অঙ্কন কৰিব লাগিব পাৰে সৰু এটা অঙ্কন কৰিব লাগিব পাৰে সেই অঙ্কনটো আমি চাও যে কি ধৰণৰ অঙ্কন কৰিলে হ'ব যেনিবা O বিন্দুৰ পৰা DC বা AB যিকোনো এটা বাহুৰ সমান্তৰালকে আমি এইখিনিত আনি দিম এটো আমি ডট ডট দিছো নাম দিম A B C D E নাম দিলু যেনিবা কি নাম দিলু ই নাম দি দিলু এই কথাটোকে আমি লিখিম অঙ্কন কনস্ট্ৰাকশন বাহিৰৰ পৰা এটা অঙ্কন কৰিব লাগা হৈ আছে অঙ্কন কি অঙ্কন কৰিলু O বিন্দুৰ পৰা O বিন্দুৰ মাজেৰে বা পৰা লিখিলে হলে হয় O বিন্দুৰ মাজেৰে ডিসিৰ সমান্তৰালকৈ এবিৰ লিখিলে নহব নেকি মই লিখিলো ডিসিৰ সমান্তৰালকৈ যদি কোনোবাই লিখে এবিৰ সমান্তৰালকৈ অংক হ'ব কি নহব হ'ব ডিসিৰ সমান্তৰাল কৈ ডিসিৰ সমান্তৰাল কৈ কি টনা হল ও ই টনা হল ও ই টনা হল লিখিলো এতিয়া আমি আৰম্ভ কৰি দিও মূল অঙ্কটো লৈ আহো এতিয়া আমি মূল অঙ্কটো লৈ আহো প্ৰথমতে দিয়া আছিল AB সমান্তৰাল DC এটো দিয়া আছিল প্ৰদত্ত গিভেন কি প্ৰদত্ত তো দিয়া আছিল বৰ্তমানে আমি কি পালো OE সমান্তৰাল DC এটো কি মতে মই এই মাত্ৰ অঙ্কন কৰিছো তেনেকৈ লিখি দিম কি মতে অঙ্কন মতে লিখিলো এতেকে যেহেতু এই AB আৰু DC পূৰ্বৰ পৰাই সমান্তৰাল ইয়াৰ লগত ই সমান্তৰাল গতিকে একেবাৰে এইটো আৰু এইটো কি হ'ব সমান্তৰাল এতে কোনো সন্দেহ নাই নাইবা আমি ইয়াতো ধৰিব পাৰো ৰাইট সাইডৰে DC DC আছে হয় না নহয় গতিকে আমি এই দুটাও কি লিখিব পাৰো সমান্তৰাল therefore AB is parallel to OE এই সমান্তৰালখিনি আমি লিখি লোৱাৰ পিছত আমি এতিয়া ত্ৰিভুজৰ ধৰ্ম ব্যৱহাৰ কৰিম গতিকে আমি কি লিখিলো যে এই দুটা যদি সমান্তৰাল হয় এই দুটা কি হ'ব সমান্তৰাল তো প্ৰথমতে আমি সমান্তৰাল কি এই বস্তুটো আমি উলিয়াই দিলো এতিয়া আমি উপপাদ্য 6.1 যে আছে সেই উপপাদ্যটো আমি ইয়াতে ব্যৱহাৰ কৰিম আমি এটা ত্ৰিভুজ ধৰিলাম যেনিবা ADC কি ত্ৰিভুজ ADC এই ADC ত্ৰিভুজত এই দুটা কি আছে সমান্তৰাল মই এই মাত্ৰ আছে সমান্তৰাল আছে না নাই ওই সমান্তৰাল DC ADC ত্ৰিভুজত যেহেতুকে সমান্তৰাল হৈছে এই দুটা বাহু সমান্তৰাল গতিকে সমান্তৰাল হলে আমি কি শর্ত লিখিব পাৰো AE by ED is equal to AO by CO লিখি দিব AO by CO
এইটো কিয় হল আসলতে উপপাদ্য 6.1ত সেই কথাটোৱে দিয়া আছে যদি এটা ত্ৰিভুজৰ যদি এটা ৰেখা কোনো এটা ত্ৰিভুজৰ যিকোনো এটা বাহুৰ সমান্তৰাল হয় তেন্তে ৰেখাডালে আন দুটা সমান অনুপাতত বিভক্ত কৰিব মানে এ ই বাই ইডি এ ও বাই সিও সিও লিখি দিছো কি লিখি দিছো সিও তো এইটো আমি লিখব পাৰো ইয়াতে উপপাদ্য 6.1 এইটো ৰেফাৰেন্স আমি দি দিলো উপপাদ্য 6.1ৰ পৰা এই কথাখিনি আমি গম পাইছো লগতে এটা সমীকৰণ নম্বৰ দি থওঁ সমীকৰণ নম্বৰ 1 সেইদৰেই বা একেদৰে আমি যদি আন এটা ত্ৰিভুজ আমি লক্ষ্য কৰো এ বি ডি কি ত্ৰিভুজ এ বি ডি আমি যদি এ বি ডিত চাওঁ এ বি ডি এই দুটা কি দিয়া আছে এটা সমান্তৰাল ও ই আৰু এ বি সমান্তৰাল আছে ইয়াতে সমান্তৰাল গতিকে সমান্তৰাল হলে কি হ'ব এ বাই ইডি ইডি ইজ ইকুৱেল টু ইয়াৰে বিও বাই ডিও ডি ডিও এই একে কথা সমীকৰণ কি লিখি দিলো 2 এক আৰু দুই এতেকে 1 আৰু 2 যদি আমি লক্ষ্য কৰো আমি লেফট সাইড দুটা ইকুৱেল পাম লেফট সাইড দুটা কি আছে ইকুৱেল সমান এ বাই ইডি এ বাই ইডি লেফট সাইড দুটা সমান হলে ৰাইট সাইড দুটাও কি হ'ব সমান হ'ব ডাইৰেক্ট লিখি দিম এও বাই সিও ইকুৱেল টু বিও বাই ডিও ডিও এইটো 1 আৰু কিহৰ পৰা দুয়েৰ এইখিনি কথা 1 আৰু 2 ৰ পৰা পালো 1 আৰু কিহৰ পৰা পালো দুয়েৰ কিন্তু এইখিনি আছে কি প্ৰমাণ আমাৰ এইখিনি আছে না বেলেগ আছে বেলেগ আছে যদি বেলেগ আছে অলপ আমি ইয়াতে অলপ পৰিৱৰ্তন কৰি দিম এ ও বিও এও বাই এই সিওৰ তলত বিও আনি দিম বিও মানে এই বিও আহিব ইয়াত সিও গুচি যাব ইয়া তাত গতিকে এও বাই বিও ইকুৱেল টু সিও টু তাত দিয়া হ'ল সিও বাই ডি এইখিনি আমাক কি কৰিব লাগে প্ৰপাৰ প্ৰমাণ কৰিব লাগে লাগে কথা হল যে আমি এই সমান্তৰাল যে আছে এইটো বস্তু আমি প্ৰয়োগ কৰিব লাগিব একদম সিম্পল আকৌ এটা ৰিভিজন মই আনি দিছো ইয়াতে সৰুকৈ এটা ৰিভিজন আনি দিছো যে আমি কেনেকে অংকটো কৰিলো প্ৰথমতে এ বি এই এ বিৰ লগত ডিসি কি দিয়া আছে সমান্তৰাল সমান্তৰাল আমি কৰিলো কি নতুনকৈ এটা অংকন কৰিলো সেইটো নাম কি যে ওই সমান্তৰাল ডিসি তো ডিসিৰ লগত যদি এ বিও সমান্তৰাল হয় ওইও সমান্তৰাল হয় তেন্তে ইহত নিজে নিজে কি হ'ব আকৌ সমান্তৰাল এই কথাটো আমি আগতে লিখিলো লিখাৰ পিছত আমি দুইটাতে কি কৰিছো উপপাদ্য প্ৰয়োগ কৰিছো এইটো হল মেইন অংকটোৰ 6.1 উপপাদ্য ব্যৱহাৰ কৰি এইটো কোন ত্ৰিভুজৰ পৰা লিখিব পাৰিলে হয় মই এইটো লিখি দিব পাৰিলে হয় ত্ৰিভুজ কিহৰ পৰা এ ডি সিৰ পৰা এইটো ত্ৰিভুজ কিহৰ পৰা এডিসি এ ডি সিৰ পৰা মই লিখি দিব পাৰো ইয়াত ত্ৰিভুজ এ ডি সিৰ পৰা সি নাই আৰু এটা আছে এইটো হল ত্ৰিভুজ এ বি ডিৰ পৰা ইয়াত মই লিখিছিলো গতিকে এইটো হল আমাৰ কি সম্পূৰ্ণ এটা সমাধান